মই চালকা আজি আহিছোঁ আপোনালোকৰ ওচৰত এটি টেকনিকেলি ভিডিঅ'লৈ। টেকনিকেলি ভিডিঅ'টো হৈছে যে আমি 10 টকা যদি ৰিচাৰ্জ কিনো মোবাইলত, ধৰক বোলে ৰিচাৰ্জ এটা কৰাওঁ, তে 10 টকাটো আমি নাপাওঁ। কি কাৰণে আমি 10 টকা নাপাওঁ? তো তাৰ কাৰণে আহিছোঁ আজি মই। আৰু ধৰক ৰিচাৰ্জখন যদি আমি ক্ৰেছ কৰোঁতে নাম্বাৰ এটা উঠি যায়, সেই ৰিচাৰ্জখন আমি ঘূৰাই পাওঁ নে নাপাওঁ? আচলতে আমি ৰিচাৰ্জখন ঘূৰাই পাওঁ। ইয়াত চিৰিয়েল নাম্বাৰ এটা আছে, যিটোৰ দ্বাৰাই আমি অফিচক কণ্টেক্ট কৰিলে, ধৰক যেনে অফিচৰ নাম্বাৰ 198, তো এই নাম্বাৰটোত যদি আমি কণ্টেক্ট কৰি কিনে কওঁ যে মই ৰিচাৰ্জখন ক্ৰেছ কৰোঁতে মোৰ ৰিচাৰ্জৰ নাম্বাৰ এটা উঠি গৈছে, ৰিচাৰ্জৰ যদি নাম্বাৰটো উঠি গৈছে, তেতিয়াহ'লে আপুনি কাষ্টমাৰ কেয়াৰক ফোন মাৰি তলত থকা চিৰিয়েল নাম্বাৰটো দিব। তলত এটা চিৰিয়েল নাম্বাৰ বুলি থাকে, তো সেই চিৰিয়েল নাম্বাৰটো দিলে অফিচক সুধিলে ফোন কৰি বোলে ৰিচাৰ্জ এই নাম্বাৰৰ ৰিচাৰ্জখন কিনিছিলোঁ মই, কিন্তু ৰিচাৰ্জৰ নাম্বাৰ এটা উঠি গ'ল, মোক ৰিচাৰ্জখন মানে লাগে। তো সিহঁতে চাব যে আগতে সোমাইছে নেকি ৰিচাৰ্জখন, সিহঁতৰ তাত ডিটেইলছবিলাক থাকে। তো সেইবিলাক চাই সিহঁতে ক'ব যে ৰিচাৰ্জখন হোৱা নাই, আপোনাৰ নাম্বাৰ এইটো নাম্বাৰতে সোমাই দিম নেকি, তেতিয়া সেই নাম্বাৰটোত সোমাই ল'ব পাৰি। আৰু ধৰক আমাৰ যে 10 টকাৰে ৰিচাৰ্জ কিনি কিনে 10 টকাটো নাপাওঁ, বিৰাট ডাঙৰ প্ৰশ্ন। 10 টকাৰে আমি ৰিচাৰ্জ এখন কিনো, কিন্তু আমি 10 টকা নাপাওঁ, প্ৰায় 3 টকাৰ ওপৰত কাটাই যায়। তো মই ক'ব গৈছোঁ যে আমি 7 টকা 47 পইচাহে মাত্ৰ মোবাইলত পাওঁ। যিকোনো ৰিচাৰ্জ কিনিলে 7 টকা 47 পইচাহে আমি ৰিচাৰ্জ হিচাপে পাওঁ মোবাইলত। আৰু PF কাটা যায়, আমাৰ PFত কাটা যায় 1 টকা এটা, প্ৰভিডেণ্ট ফাণ্ডৰ নামত কাটা যায় 1 টকা। তো এনেকৈ GSTৰ নামত কাটা যাব, GSTৰ নামত ধৰক 1 টকা 53 পইচা কাটা যায়, 1 টকা 53 পইচা কাটা যায়। তো এনেকৈ কাটা যায় যে আমি 7 টকা 47 পইচাহে মোবাইলত ৰিচাৰ্জ হিচাপে পাওঁ। এইবিলাক গোটেইখিনি যায় আমাৰ তাত 7 টকা 47 পইচা ৰিচাৰ্জ হিচাপে সোমায়। আৰু ৰিচাৰ্জখন ক্ৰেছ কৰোঁতে যদি নাম্বাৰটো উঠি যায়, আপোনাৰ সেই এটা টেনশ্যন। যদি উঠি যায় তেনেহ'লে আপুনি তলত থকা চিৰিয়েল নাম্বাৰটো অফিচক দি দিয়ক কণ্টেক্ট কৰি কিনে। অফিচক যেতিয়া দিব, অফিচে সেই নাম্বাৰটো চেক কৰি চাব এইখন ৰিচাৰ্জ সোমাইছে নেকি। যদি 4 দিন আগত সোমাই কিনে আপুনি মিছাকৈ কল কৰি কিনে সুধিছে যে এইখন ৰিচাৰ্জ মই এইমাত্ৰ কিনিলোঁ, ৰিচাৰ্জখন সোমাব পৰা নাই, বা ৰিচাৰ্জখনৰ এটা নাম্বাৰ উঠি গ'ল, তেতিয়া তেখেতসকলে কৈ দিব যে এইটো 4 দিন আগত বা 5 দিন আগত ৰিচাৰ্জখন সোমাইছে, কি নাম্বাৰত সোমাইছে, এইবিলাক ডিটেইলছ সকলো থাকে সিহঁতৰ হাতত। তো এনেকৈ ৰিচাৰ্জখন ঘূৰাই পাব। মোৰ এটা আছে, মই নিজেও কৰিছোঁ। তো এনেকৈ আপোনালোকক কৰি চাওক, বহুত মানে সুবিধা হ'ব। হয়তো কিছুমানে ৰিচাৰ্জ এখন কিনে, সেইখনে প্ৰেছ কৰোঁতে ধৰক নাম্বাৰটো উঠি যায়, এনেকুৱা বিপদত পৰা যায় যিটো সময়ত ৰিচাৰ্জখন লাগে কিন্তু ৰিচাৰ্জখন ভৰোৱাব নোৱাৰি। তো তেতিয়া আপুনি অফিচত কণ্টেক্ট কৰক, কণ্টেক্ট কৰি চিৰিয়েল নাম্বাৰটো দিয়ক। চিৰিয়েল নাম্বাৰটো দিয়াৰ পিছত তেখেতসকলে সেই ৰিচাৰ্জখন আপোনাক ভৰাই দিব। তো তেনেকৈ আপোনালোকৰ কিছু সুবিধা হ'ব ৰিচাৰ্জৰ ক্ষেত্ৰত। আৰু এনেকৈ যেতিয়া কৰিব বহুত মানে সুবিধা, আৰু আপোনালোকৰ হ'ব সুবিধা হ'ব। আৰু এই ভিডিঅ'টো হয়তো বহুতে জানে আৰু বহুতে নাজানে। হয়তো যিবিলাকে জানে সেইবিলাকে মোক গালি দিব যে এইটো ভিডিঅ' কিয় বনাইছ, আমি জানোৱেই, কিন্তু সেইটো কথা নহয়, বহুতে হয়তো নাজানাৰ কাৰণে মই এই কথাটো ক'লোঁ। সেইটো কাৰণে কৈছোঁ যাতে ৰিচাৰ্জখন এনে নাযায়। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰক। লগতে থকা কাষত থকা সৰু টিলিঙাটো বজাই দিব। তেতিয়া আমাৰ ধৰক টেকনিকেলি ভিডিঅ' হওক, কমেডি ভিডিঅ'ই হওক, গোটেইখিনি ভিডিঅ'ই পাব আপোনালোকে। এতিয়াৰ পৰা আমি ৰেচিপিৰো কিছু কৰিছোঁ।